Hi friends, subscribe to my channel and also press this bell icon so you never miss any update. So friends, আজি আমাৰ ভিডিঅ'টোত মই ক'ম যে আমাৰ ইণ্টাৰনেট ষ্ট'ৰেজত থকা এণ্ড্ৰইড ফ'ল্ডাৰটোৰ বিষয়ে। তো তাতে কোনোবাই যদি সেই ফ'ল্ডাৰটো ডিলিট কৰে তো সেইটো ডিলিট কৰিব লাগে নে নালাগে বা একচুৱেলি সেই ফ'ল্ডাৰটোৰ কাম কিনো বা সেই ফ'ল্ডাৰটোত থাকে কিনো তাৰ বিষয়ে ক'বলৈ ওলাম। তো সেই ফ'ল্ডাৰটোৰ বিষয়ে কমপ্লিট ইনফৰমেশ্যন জানিবলৈ আপোনালোকে চাই থাকিব এই ভিডিঅ'টো। তো মোৰ ফাইল মেনেজাৰত গৈ আপোনালোকক দেখাব বিচাৰিম ইয়াতে এটা এণ্ড্ৰইড ফ'ল্ডাৰ আছে। এইটো ফ'ল্ডাৰ সকলোৰে মোবাইলত থাকে। তো সকলোৱে এদিন না এদিন এইটো ফ'ল্ডাৰ দেখিছে আৰু কোনোবাই চাগৈ ভুলতে হওক বা জানি বুজি হওক এই ফ'ল্ডাৰটো ডিলিট কৰি দিয়ে। তো এই ফ'ল্ডাৰটোত একচুৱেলি হয় কিনো মই তাকে ক'ব ওলাইছোঁ। এই ফ'ল্ডাৰটোত আমি যিবিলাক এপ ইনষ্টল কৰোঁ সকলোৰে ফাইলছবিলাক এই ফ'ল্ডাৰটোতে ছেভ হয়। তো আমি অফলাইন যদি কিবা এটা ইউটিউব ব্ৰাউজাৰৰ ফাইলছ এইটো দেখিব পাৰে। তো ইউটিউব ব্ৰাউজাৰৰ পৰা মই একো ডাউনলোড কৰা নাই। তো এনেকুৱা যদি মই ডেটাত যাওঁ বেলেগ ফ'ল্ডাৰত তো তাতে যিবিলাক ফাইলছ থাকে এনেকৈ এইটো চাব পাৰে এইটো এটা ফাইল বনি আছে। তো এনেকুৱা ধৰণৰ সকলো ধৰণৰ ফাইলছ এই ফ'ল্ডাৰটোতে ছেভ হৈ থাকে। তো আমি যদি এই ফ'ল্ডাৰটো ডিলিট কৰোঁ আমাৰ সেই পাৰ্টিকুলাৰ এপটোৰ লগত জড়িত গোটেইখিনি বস্তু বা ডকুমেণ্টছ বা ফাইলছ গোটেইখিনি এনেকৈ ডিলিট হৈ যাব। তো আমি যদি হোৱাটছএপৰ ইয়াতে ফ'ল্ডাৰটো ডিলিট কৰোঁ তো আমাৰ হোৱাটছএপত থকা ইমেজখিনিও যদিও শ্ব' কৰে সেইটো অ'পেন নহ'ব। তো কিছুমানে ভাবে হোৱাটছএপ প্ৰব্লেম হয়, কিন্তু নহয়, একচুৱেলি এই ফ'ল্ডাৰটো ডিলিট হৈ গ'লে হয়। তো সকলোকে কৈ দিওঁ এই ফ'ল্ডাৰটো ডিলিট নকৰাটোৱে ভাল হ'ব, কিন্তু কিছুমানে এইটো ডিলিট কৰি দিয়ে ভাবে কি ইণ্টাৰনেট ষ্ট'ৰেজখিনি ঠিক হ'ব। তো ইণ্টাৰনেট ষ্ট'ৰেজ অলপ হ'লেও কমি যায়, কিন্তু যদি কোনোবাই ভাবে ইণ্টাৰনেট ষ্ট'ৰেজৰ প্ৰব্লেম আছে তো এইটো কেতিয়াও ঠিক নহয় এইটো ফ'ল্ডাৰৰ জৰিয়তে। চ' আপোনালোকে গম পাইছে ফ'ল্ডাৰটো কিমান ইম্পৰ্টেণ্ট। আমাৰ সকলো ধৰণৰ এপৰ ফাইলছ তাতেই ছেভ হৈ থাকে। তো কিছুমানৰ ইণ্টাৰনেট ষ্ট'ৰেজ প্ৰব্লেম দিলে এই ফ'ল্ডাৰটো ডিলিট নকৰিব। তো প্ৰায়ভাগকে মই দেখিছোঁ এইটো ফ'ল্ডাৰত ভুলতে হওক বা জানি বুজি হওক ডিলিট কৰি দিয়ে। তো এইটো ফ'ল্ডাৰ ডিলিট নকৰিব। এইটো ডিলিট কৰিলে সেই পাৰ্টিকুলাৰ এপছৰ সকলোখিনি ফাইলছ বা ডকুমেণ্টছ ডিলিট হৈ যায়। তো যদি আপোনালোকে ভাবিছে যে সেইটো ফ'ল্ডাৰ ডিলিট কৰিলে ইণ্টাৰনেট ষ্ট'ৰেজৰ প্ৰব্লেম ঠিক হয় তো এইটো বহুত ভুল কথা। ইণ্টাৰনেট ষ্ট'ৰেজ অলপ হ'লেও কমি যায়, কিন্তু ইণ্টাৰনেট ষ্ট'ৰেজৰ প্ৰব্লেম ঠিক কৰিবৰ কাৰণে এই ফ'ল্ডাৰটো ডিলিট নকৰাই উচিত। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু বৰ্তমানলৈকে যদি মোৰ চেনেল কোনোবাই ছাবস্ক্ৰাইব কৰা নাই কৰি দিব।